কবিতাকো মই ডিভোর্স দিম আপোনাৰ ঘৰ ক'ত কিয় মই এমএলএ পঞ্চানন বৰুৱাৰ ৱাইফ আকো হয় নেকি আচ্ছা ঠিক আছে মই মিঠাই অলপ দি আছো ঠিক আছে আজি আপোনাৰ কাৰণে মই গোলাপ জামুন লৈ আহিছো আপোনাক সাৰপ্ৰাইজ দিম যদি আপুনি চাকৰি দিব নোৱাৰে তেন্তে 2 লাখ টকা লোন এটাকে দি দিয়ক হে হ'ব হ'ব এইবিলাক সৰু কথা এইবিলাক সৰু সৰু চিন্তা থেংক ইউ স্যাৰ চাকৰি এটা মোৰ খুবেই প্ৰয়োজন আছিল আহা ইমান চাকৰিৰ কাৰণে টেনচন ল'ব নালাগে প্ৰথমে বহো কথা পাতো নে কি কোৱা হ'ব বাৰু ঠিক আছে মই বাকী কেইজনৰ খবৰ লওঁ তেতিয়ালৈকে আপোনালোকে কথা পাতক হ'ব বাৰু জিতু দা তুমি কিন্তু সোনকালে আহিবা ঠিক আছে আহিছোঁ আহা বলক আহা আরে বহাচোন আৰু শুনা চাকৰি পাবলৈ হলে কিছুমান চেক্ৰিফাইচ কৰিব লাগে স্যাৰ কেনে ধৰণৰ স্যাক্ৰিফাইচ এই ধৰি লোৱা ইমান নিৰিবিলি পৰিৱেশ তাৰ মাজত তুমি এটি গোলাপৰ কলি গোলাপৰ মাজত মৌ টুপটুপিয়া হৈ ভৰ্তি হৈ আছে আৰু যদি মই এটা মৌমাখি হওঁ আচ্ছা মৌমাখিয়ে গোলাপৰ মৌ দেখিলে মৌমাখিয়ে কি কৰিব কোৱাচোন মৌ খাব তুমি বৰ জ্ঞানী ছোৱালী তুমি ইয়াত কিয় আছা আহা আহা নাই নাই হ'ব স্যাৰ মই ইয়াতে ঠিক আছো সঁচাকৈ আজি আপোনাক মই সাৰপ্ৰাইজ দিম ৰুম খুলি মনে মনে চুপচাপ গৰম গৰম গোলাপ জামুন আপোনাৰ মুখত কুজি দিম গিফ্টটো আজিয়ে দি দিয়া তোমাৰ চাকৰিটো কনফাৰ্ম স্যাৰ স্যাৰ প্লিজ এৰি দিয়ক ৰ'ব মানে ছাৰ ভিতৰত ব্যস্ত আছে মই অকমান চুপ থাকাচোন ৰ'ব বাইদেউ নাই 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 ৰ'বাচোন ৰ'বা স্যাৰ স্যাৰ এৰি দিয়ক প্লিজ স্যাৰ স্যাৰ এৰি দিয়ক প্লিজ স্যাৰ